हेलो एंड वेलकम टू माय चैनल लुइस ब्लॉग आपन সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ ওচৰত মই এটা চিকেনৰ ৰেচিপি দিব ওলাইছো আশা কৰো আপোনালোকে ভাল পাব আৰু মোৰ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু এটা কথা আপোনালোকে মোৰ চেনেলত যদি নতুন তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া চিকেনখিনি মেৰিনেট কৰিছো হালধি তেল আৰু পিয়াজ দি পেলাই এতিয়া আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত সোমাই থম এতিয়া চিকেনখিনি ফ্ৰিজত থৈছো থোৱাৰ পিছত আধা ঘণ্টা হোৱাৰ পিছত লৈ আহিম চিকেনখিনি বনাম দুজন মানুহৰ কাৰণে আৰু এয়া লৈছো দুটা আলু কাটি লৈছো সৰুকে মিডিয়াম সাইজত আৰু এফালে পিয়াজ এটা মিডিয়াম সাইজত কাটি লৈছো যেহেতু আপোনাৰ পিয়াজ দিয়াই আছে চিকেনত সেইভাবে এটাই লৈছো আৰু এয়া হৈছে আপোনাৰ পেষ্টখিনি মোৰ এফালে হৈছে আপোনাৰ ধনিয়া গুৰি আৰু আপোনাৰ আছে গৰম মছলা আৰু এয়া মই শুকান জলকীয়া আৰু কেঁচা জলকীয়া পেষ্ট এটা বনাই লৈছো আৰু এয়া হৈছে আদা নহৰু পেষ্ট আৰু ৰেড চিলি মই অকমান লৈছো বেছি লোৱা নাই আৰু এয়া হৈছে আপোনাৰ তেজপাত এটা লৈছো আৰু এয়া হৈছে আপোনাৰ লং দালচিনি আৰু ইলাইচি এটা পেষ্ট মছলা বেছি ব্যৱহাৰ কৰা নাই যেহেতু আজিকালি মছলা খালে আপোনালোকে গম পাইছে কি হয় সেইভাবে মছলা লোৱা নাই ঘৰুৱা পদ্ধতিৰে বনাবলৈ লৈছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই যাব আজি কেমেৰা ধৰিছে মোৰ হাজবেণ্ডে আৰু এয়া মই তেল দিব লৈছো জোখমতে আপোনালোকে চাই যাব আৰু এয়া দিছো মিডিয়াম সাইজৰ পিয়াজ আৰু ইয়াতে দিছো আপোনাৰ তেজপাত পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব গেছটো হাই ফ্লেমতে দি থৈছো আৰু পিয়াজখিনি ভাজা হ'ব লাগিব এতিয়া মই দিম ইয়াতে আপোনাৰ হালধি আন্দাজমতে কাৰণ মাংসখিনি মই যেহেতু মেৰিনেট কৰি থৈছিলোঁ হালধি দি অলপ আৰু ইয়াত কম হালধি প্ৰয়োগ কৰিম পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈছে সেইবাবে মই আদা নহৰু পেষ্ট দি দিছোঁ লৰাই দিম আৰু ইয়াতে শুকান জলকীয়া আৰু কেঁচা জলকীয়া যে পেষ্টটো তাত দি দিম আৰু ইয়াত ভালকৈ অলপ লৰাব লাগিব আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজিব লাগিব আৰু এই আদা নহৰু কেঁচা গোন্ধটো গৈছে মই এতিয়া ইয়াতে দিম মাংসখিনি মেৰিনেট কৰি থৈ দিয়া মাংস প্ৰায় আধা কেজি মানেই হ'ব কাৰণ দুটা মানুহ এতিয়া মাংসখিনি প্ৰায় সিজিবলৈ দিব লাগিব লৰাই থাকিম আপোনালোকে চিকেন কোনে কোনে খাই ভাল পায় মই হ'লে খাই বহুত ভাল পাওঁ মোক কমেণ্ট কৰি জনাব কোনে কোনে চিকেন খাই ভাল পায় কমেণ্ট কৰিলে ভাল লাগে সকলোৱে আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিওটো মোৰ শ্বেয়াৰ কৰিব আৰু ভিডিওটো মোক লাইক এটা দিব এতিয়া মাংস দিম আমি নিমখটো সোৱাদ অনুসৰি দিব আপোনালোকে এতিয়া লৰাই দিম মাংসটো এয়া পানী এৰিবলৈ আৰম্ভ কৰিছে পানী পোহালৈকে আপোনাক লৰাব লাগিব মাংসটো ভাজিব লাগিব এতিয়া ইয়াতে মই জিৰা
ইয়াত ধনিয়া আছিলে আচলতে ধনিয়া আৰু ইয়াত জিৰাখিনি দি দিছোঁ আৰু ৰেড চিলি অকণমান দি দিছোঁ আৰু এইফালে আপোনাৰ দিছোঁ লং দালচিনি আৰু ইলাইচি লঙৰ পেষ্টখিনি মই মছলা ইমানেই ব্যৱহাৰ কৰিছোঁ বেছি মছলা দিয়া নাই আৰু এতিয়া এইখিনি লৰাই দিম ভাতটো মাংসৰ কালাৰটো ধুনীয়া হৈছে যিহেতু গোন্ধটো বৰ ধুনীয়া আহিছে এতিয়া মই ইয়াত ঢাকিম অকণমান দেৰি কাৰণে গেছটো অকণ ল' ফ্লেমত দিম যিহেতু হাই ফ্লেমতে ভাজি আছিলে এতিয়া ল' কৰি দিছোঁ গেছটো আৰু এতিয়া দিম আমি ইয়াত আলু এয়া সিজিছে পানী এৰিছে এতিয়া মাংসখিনি দিম আমি এতিয়া আলু কাটি থোৱা আলু মই 2টা লৈছিলোঁ লৰাই দিম এইখিনি অকণমান ঢাকি দিম অলপ সিজিবলৈ দিম তাৰপিছত পানী দিম আৰু এতিয়া মই ইয়াত পানী দিম মাংস আৰু আলু প্ৰায় সিজিছেই সেইবাবে মই ইয়াত গৰম পানী অলপ দিম বেছি জুলীয়া নবনাওঁ গ্ৰেভি টাইপত অলপ বনাম আৰু মই অকণমান লৰাই দিম মাংসৰ কালাৰটো ধুনীয়া আহিছে মই ইয়াত একো কালাৰ ব্যৱহাৰ কৰা নাই বিলাহীও ব্যৱহাৰ কৰা নাই কালাৰটো ভাল আহিছে উতলিব দিছোঁ অলপ আৰু এতিয়া মই ঢাকি দিম সিজিব দিম প্ৰায় 15-20 মিনিট গেছটো অলপ হাই কৰি দিছোঁ তো এয়া আমাৰ চিকেনখিনি অলমষ্ট ৰেডি হৈ গ'ল এইখিনি কাৰী এতিয়া আমি চাৰ্ভ কৰিম বউলত চাৰ্ভ কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই যাব তো মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যোনসকল নতুনকৈ ভিডিঅ' মোৰ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আহিবলগীয়া ন'টিফিকেশ্যনখিনি আপোনালোকে সোনকালে পাব